হেল্ল' বন্ধুসকল নমস্কাৰ পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আজি অলপমান এনেই ফুৰিবলৈ ওলাই আহিছোঁ ইমান বৰষুণ দি আছে গোটেই বানপানী হৈছে কিমাননো ঘৰতে সোমাই থাকিম তাকে অলপ ফুৰিবলৈ ওলাই আহিলোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ইয়াত ধুনীয়া ৰাস্তা সেউজীয়া পৰিৱেশ এতিয়া আমি আহিছোঁ নিমাতী ঘাটত ব্ৰহ্মপুত্ৰত পুৰা পানী হৈ আছে তাকে অলপ এইফালে চাই যাওঁ বুলি ভাবিলোঁ ইয়াত দেখিছে আপোনালোকে পুৰা পানী উফন্দি আছে ব্ৰহ্মপুত্ৰখন ইয়াত নিমাতীৰ ফেৰী সেৱা বন্ধ কৰি থৈছে বৰ্তমান এইবোৰ দেখিছে গোটেই ফেৰীকেইখন এটাইকেইখন ৰখাই থোৱা হৈছে ইয়াত পানী মানে বহুত উঠি আছে পানী এইখন এখন জাহাজ ৰখাই থোৱা হৈছে নামনিৰ সময়ত এবাৰ বানপানীটো অলপ বেছি হৈছে আমাৰ ইয়াতো হ'ব আৰু জুলাই মানত আমাৰ ইয়াত হৈ যাব পাৰে ক'ব নোৱাৰি বহুত দিন এনেকুৱা ব্লগ দিয়াই নাই বাৰু সময় নাইকিয়া হৈছে পুৰা কামত লাগি থাকিবলগীয়া আছে ঘৰত আজি ইফালে আহিলোঁ বোলো আপোনালোকক দেখাওঁ ভিডিঅ'বোৰ ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো দবাই দিব যাতে মই আগবাঢ়ি যোৱাত অলপ সহায় হয় এইটো যে দেখি আছে সেইটো এটা চাপৰি হয় এইফালে খালীকৈ যে দেখি আছে সেইফালে মাজুলীখন আছে আপোনালোকৰ মাজুলীলৈ নিবলৈ এয়া পুৰা খাদ্য সামগ্ৰী লোডিং কৰি থৈছে চব ফেৰীবিলাক বন্ধ কৰি থৈছে এখন এখন জাহাজ ৰখাই থৈছে মেচিন নাওবিলাকো ৰখাই থৈছে ইয়াত এখন এখন মেচিন নাও ৰখাই থৈছে সব ৰখাই থৈছে কৈছোঁ নহয় পুৰা ফুল পানী বাঢ়ি আছে
এইখন এখন ইয়াতে এখন মেচিনৰ ৰখাই থোৱা হৈছে এখন জাহাজ এখন MV ৰাজলাভ যাওঁগৈ আৰু ইমানো চাই থাকিম বৰষুণো দি দিওঁ কৈছে বৰষুণ নিদিয়াৰ আগত যাতে ঘৰ পাওঁগৈ তাকে চিন্তা কৰি আহি আছোঁ বাৰু আজিলৈ ইয়াতে সামৰিছোঁ এইটো ভাল পালে চেনেলটো শ্বেয়াৰ কৰি দিব বাই